সো GST ফেক ৰেজিষ্ট্ৰেশ্যন ড্ৰাইভ চলি আছে মে 16 পৰা জুলাই 15 লৈকে চলি থাকিব। এটা এনেকুৱা এটা সময় আপোনালোকে কেইটামান পইণ্ট আছে সেইটো মনত ৰাখিলে হ'ল। আপোনালোকৰ যিটো বিজনেছ পাৰ্মিশ্যন তাত GST আইন নাম্বাৰটো ভালকৈ ভিজিবল হ'ব লাগে আৰু যিখন আপোনালোকৰ GST চাৰ্টিফিকেট আছে সেইখন যাতে এনেকুৱা এটা পজিশ্যনত ৰাখে যাতে কোনোবা অফিচিয়েল যদি আহি যায় তেতিয়া মানে পটককৈ নজৰ পৰি যায়। GST ৰেজিষ্ট্ৰেশ্যনৰ সময়ত যিখিনি আপোনালোকে ছাপৰ্টিং ডকুমেণ্ট দিছিলে ফৰ দি পাৰ্পজ অফ KYC অৰ এলছ এড্ৰেছ প্ৰুফ হিচাপে সেইখিনি ডকুমেণ্ট আপোনালোকে হাতত ৰাখিব। যদি কোনোবা এজন আহি যায় তেতিয়া দেখাব পাৰিব। ট্ৰেডিং নেম যিটো বিজনেছ প্ৰিমিছত আপোনালোকে ইউজ কৰিছে সেইটো একজেক্টলি GST যিখন চাৰ্টিফিকেট আছে তাত থকা মতে হ'ব লাগিব। যিসকল ছাপ্লায়াৰৰ পৰা আপোনালোকে বস্তু কিনে তেওঁলোকৰ ডাটা GSTৰ 2B যিটো থাকে পৰ্টেলত তাৰ লগত ৰিকনচাইল কৰি চাব, মানে মিলাই চাব। প্ৰপাৰ বুকছ অফ একাউণ্টছ হেজ টু বি মেইনটেইন এজ পাৰ GST এক্ট। প্ৰপাৰ বুকছ অফ একাউণ্টছ মানে আপোনালোকে কিমান কেনেকৈ পাৰ্চেছ কৰিছে, কিমান চেল কৰিছে, ITC কিমান এভেইল কৰিছে সেইখিনি যাতে GST যিখিনি যেনেকৈ ফাইল কৰা যায় ঠিক তেনেকৈ বুকছ অফ একাউণ্টছতো মেইনটেইন হ'ব লাগে। যিসকল ছাপ্লায়াৰৰ পৰা আপোনালোকে বস্তুবোৰ কিনে তেওঁলোকে উইদিন স্পেচিফাইড টাইম GSTৰ 1 আৰু GSTৰ 3B এইখন ডিউ ডেটৰ ভিতৰত মানে ফাইল কৰিছে নে নাই সেইটো চেক কৰিব লাগে। এতিয়া এই প্ৰচেছটো কিয় কৰা গৈছে, কি কৰিছে এইটো মই স্পেচিফিকেলি এটা বেলেগকৈ ভিডিঅ' বনাম। যদি ছাবস্ক্ৰাইব কৰি ৰাখে তেন্তে নিশ্চয় গম পাব।